ক'ত ভূত ওলাইছে যা চাম লাগে যা যা অ' শুনিছ মই কামলৈ যাওঁ দেই ইমান দেৰি কি কবি ৰাতি শুবই নোৱাৰো ভূতৰ যিহে উৎপাত হয় নেকি মোৰ চিনাকি পূজাৰী দুজন আছে মাতি দিম নেকি মাতি দিবি কিন্তু দক্ষিণাটো অলপ বেছি হ'ব হ'ব দে একো নহয় 15,000 মান পৰিব হ'ব দে ঠিক আছে মাতি দিম মা এখনি কোন আহিছিল এই ভুলাই আহিছিলে আজি বোলে ভুলাই বেচ আনিব তই ফুল চুল চিঙি থবিচোন হ'ব দিয়ক পানী অকণ ছটিয়াই দিয়ক আৰু ৰ'ব পানী ছটিয়াইছে কামখিনি আৰম্ভ কৰোঁ ओम तुलसी माताय नमः नमः ओम देवाय ओम आत्माय नमः आत्माय नमः ओम घुसी जाए ओम शशांक कालिय नमः ओम नमः जा भूत जा ओम तब शांति कर तो बाह्य ओम नमः शिवाय ओम हरि ओम शांति ओम शांत कालिय नमः निम्दा asta busta tell me nimonda good kadayan namo ya namo om shivaye namaha nimda asta busta sarvati swaha om shivade namaha adak nirmali dide ओम शांता काड़ं जन्मतनं कृष्ण क्या हटा दके ओम नमः शिवाय ओम नमः शिवाय ओम सत्संग कालिये नमः ओम स्वाहा मोय नमः ओम नमः
ঘৰটো শান্তি কৰিব লাগিব ইয়াত আছে এটা বেয়া শক্তি শান্তি কৰ ওম নমঃ ফুল লৈ যা আজি এপাতুন্দৰ ঘৰত কোনো বেয়া শক্তিৰ ছায়া নপৰে পূজা আমাৰ ইয়াতে সম্পূৰ্ণ হৈছে এইখিনি গৈ ঘৰৰ এটা চুকত থৈ দিবি আৰু আমি যাওঁ আমাৰ দক্ষিণাটো দে তোহোঁতে হ'ব ঐ কিবা আগত উলিয়াই দে 10,000 টকাহে দিম নহ'ব তোৰ ঘৰত বহুত এটা ডাঙৰ আত্মাই তাৰা কৰিছে তই যদি আমাক সন্তুষ্ট নকৰ তেতিয়াহ'লে এই আত্মাই তোক শান্তি দি দিব 14,000 টকাহে দিব পাৰে হ'ব আমি মানুহ বিয়া নহয় দি দে এইখিনি ঘৰৰ এটা চুকত থৈ দিবি আমি এতিয়া যাওঁ ওলাই গো যদি সদায় পাই থাকো ভালেই আৰু বিচাৰিবি তই ভাগত কিমানকে পৰিব ভাল লুটিলে কিয় সেইকেইটা আমাৰ ঘৰতো আহিছিল লুটিবলৈ ফকটীয়া বেয়া যে আজি মানুহটোও নাছিলে আজি মানুহটোৱে মোক ভাল দিলে হ'ব দিয়া খুৰী মই যাওঁ দে যা এয়া কি শুনিছনে ঐ শুনিছনে কি হ'ল কওকচোন এয়া কি আজি বহুত খেলিবলৈ বেয়া চাইছে আমাক লুটিহে নিলে ভালে কাম কৰিলি মনত থকা কিমান নিলে 14,000 কোনে দিছিলে ইয়াক বুদ্ধি এই ভোলা ৰহ ইয়াক বাপেৰে আজি খাব